हेलो एवरीवन মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সদায় যেন ভালে কুশলে থাকে মই তাৰেই কামনা কৰিছোঁ। এয়া আমি এতিয়া বৰ্তমান গৈ আছোঁ ভণ্টিহঁতৰ ঘৰলৈ আৰু তাত গৈ কি কৰোঁ সেয়াই আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ। তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'টি শেষলৈকে। আমাৰ দাদা হাত ভাঙিলে নাজানে আপুনি আমি এতিয়া উঠিছোঁ বাছত যাম ইয়াতে ঘৰলে সকাম পাতিছে সেইটো জানো আমি পালোহি ধেমাজি গোগামুখ টাউনত। আমি এতিয়া দোকানত সোমাইছোঁ ভণ্টিৰ কাৰণে কিবা চাবলৈ আৰু এয়া আমি বস্তু লৈ ল'লোঁ। আমি সকলোৱে টমটমত উঠি এতিয়া গৈ আছোঁ ভণ্টিহঁতৰ ঘৰলৈ। এতিয়া আমি হোটেলত সোমাইছিলোঁ মিঠাই ল'বৰ কাৰণে আৰু হোটেলত সোমোৱাৰ লগে লগে ভতিজা ল'ৰাটোৱেও মিঠাই খাই ল'লে এইফালে দেখিছেনে। মিঠাই লৈ মেলি এয়া আমি আকৌ ভণ্টিহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ। আমি পালোহি ভণ্টিহঁতৰ ঘৰ। আহি পাই ভণ্টিয়ে আমাক চাহ দিছে খাবলৈ আৰু আমি সকলো এনেদৰে বহি মেলি চাহ খাব লৈছোঁ। Ada বাইদেউ বা বাইদেউ
গৈছিলা আমি ধেমালি গৈ আছোঁ ধেমালি আমি হেৰি গৈছিলে পাৰিম মিঠু চিনাকি দিব আহিছিলোঁ হেৰি লাগিব মিঠু চিনাকি দিব আহিছিলোঁ মিঠু চিনাকি দিলোঁ তাৰপিছত মাছে মঙহ ভাত খোৱালে মিঠা চিঠা খোৱালে এতিয়া আমি বাছত বহি ঘৰলৈ ৰাওনা হৈ আছোঁ ৰাওনা হৈ আছোঁ তো আমাৰ চিনাকি মামি আহিছে তো আহি ন মামি